এপাৰ্টমেণ্ট আৰু হস্পিটেলত পৃথকে পৃথকে পদ্মকান্ত আৰু টুলুৱে আৰম্ভ কৰিলে জীয়াই থকাৰ সেই আদিম সংগ্ৰাম। টুলু নথকা স্বত্তেও পদ্মকান্তই প্ৰতিদিনেই চাহ দুকাপেই কৰিলে। টুলুৰ চাহকাপ তাতে চেঁচা হৈ পৰি ৰ'ল প্ৰতিদিনে। নমস্কাৰ, এজাক ৰ'দৰ প্ৰথমটো খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ স্বৰচিত এটি চুটি গল্প। গল্পটিৰ শিৰোনামা নিৰৱধি। দেউতা, শুই উঠিলানে? বাহিৰলৈ ওলাই এবাৰ চোৱাচোন। পুৱাতে ফোনত মিলিৰ এই আবদাৰটো শুনি পদ্মকান্ত বৰুৱা অলপ আচৰিত হ'ল। চিৰাচৰিত নিয়ম অনুসৰি তেওঁ শুই উঠি চাহ একাপ কৰি লৈছিলহে। পত্নী টুলু তেতিয়াও বিচনাতে। তেওঁ বিচনা এৰালৈ পদ্মকান্ত বৰুৱাই গা ধোৱা ঘৰত গীজাৰৰ ছুইচটো অন কৰে আৰু পাকঘৰত সৰহকৈ আদা দিয়া ফিকা চাহ দুকাপ সাজু কৰে। তাৰপিছত নিজৰ চাহকাপ আৰু দিনটোৰ বাতৰি কাকতখন লৈ পদ্মকান্তই বেলকনিৰ চকীখনত বহেহি। তেওঁ চাহত কেইশোহামান মাৰে মানে ইতিমধ্যে গৰম হোৱা পানীৰে গা পা ধুই আহি টুলুও বহেহি। চাহকাপ অলপ কুহুমীয়াকৈহে খোৱাৰ অভ্যাস টুলুৰ। বাতৰি কাকত পঢ়াৰ মাজে মাজে দুয়ো ইটো সিটো কথা পাতে, অন্যথা দুয়ো প্ৰায় নীৰৱেই উপভোগ কৰে পুৱাৰ এইখিনি সময়। এয়া বেছ কিছু বছৰ ধৰি চলি অহা তেওঁলোকৰ নিত্য নৈমিত্তিক ৰুটিন। পিছে আজিৰ দিনটো এটা বিশেষ দিন। পদ্মকান্ত আৰু টুলু দুয়ো হয়তো আশা কৰিয়ে আছিল মিলি, প্ৰদীপ আৰু দিলীপ সকলোৰে ফোনৰ বাবে। গতিকে মিলিৰ এই দুকমুকালি পুৱাৰ আবদাৰটোও আজিৰ বিশেষ দিনটোৰে এটা অংশ বুলি পদ্মকান্তই বুজি পালে। মিঠা হাঁহি এটাৰে তেওঁ ফোনটো কাণত লৈ বেলকনিখনলৈ ওলাই আহিল। ইতিমধ্যে বিচনা এৰি উঠি অহা টুলুক চকুৰ ইংগিততে ক'লে, তোমাৰ চাহকাপ পাকঘৰতে সজাই থৈ আহিছোঁ। সম্প্ৰাপ্তি ভিলাৰ চতুৰ্থ মহলাত পদ্মকান্ত আৰু টুলু বৰুৱাৰ এপাৰ্টমেণ্টৰ এই সৰু বেলকনিখন। বেলকনিৰ সোঁমাজতে এখন টেবুল। চাহগছৰ অকোৱা পকোৱা ঠানিৰ খুটিয়ে ধূলি ধৰা কাঁচৰ ঘূৰণীয়া টেবুলখন খুব ডাঙৰো নহয়, সৰুও নহয়। টেবুলখনৰ আকাৰটো এই সৰু বেলকনিৰ ঠাইখিনিৰ লগত খাপ খোৱাকৈ কৰা যেন। বন্ধু মহেশে তেওঁৰ চাহ বাগানৰ নিপুণ শিল্পীৰ হতুৱাই কৰোৱা এই টেবুলখন পদ্মকান্ত আৰু টুলুৰ বিয়াত উপহাৰ দিছিল। টেবুলখনৰ দুকাষে দুখন আৰামী চকী। তাৰ বাহিৰে সমগ্ৰ বেলকনিখন ভৰি আছে সৰু ডাঙৰ টাবেৰে। টাববোৰত ধন ধৰি উঠিছে পদ্মকান্ত আৰু টুলুৰ ফুল আৰু শাকনিৰ বাৰী এখন। এই কংক্ৰিটৰ অৰণ্যত তেওঁলোকে বৰ হেঁপাহেৰে গঢ়ি তোলা এখিনি সেউজীয়া। তেওঁলোকৰ বেলকনিখন অট্টালিকাটোৰ মূল প্ৰৱেশদ্বাৰৰ মুখে মুখে নাথাকিলেও বাওঁফালৰ চুকটোৰ পৰা সেই গেটখন আৰু তাৰ সিপাৰৰ বাটটোৰ কিছু অংশ স্পষ্টকৈ দেখা পায়। এতিয়া সেই চুকটোৰ টাববোৰৰ সুৰুঙাৰে গৈ ইন্দ্ৰমালতী আৰু পেঞ্চি ফুলৰ ডাঙৰ টাব দুটাৰ কাষত থিয় দি পদ্মকান্তই গেটখনলৈ চাই পঠিয়ালে। কলা বিশাল গেটখনৰ ঠিক বাহিৰতে মিলি আৰু সঞ্জীৱ সিহঁতৰ ৰঙা হুণ্ডা চিটি গাড়ীখনৰ কাষত থিয় দি আছে। ছবছৰীয়া নাতি মুকুলে গাড়ীৰ সুদত বহি লৈ দাঙি ধৰিছে তিনিটামান ৰঙা বগা বেলুন। সিহঁতৰ চকুৱে চকুৱে পৰাত পদ্মকান্তই হাঁহি পেলালে। ইতিমধ্যে টুলুও চাহকাপ লৈ বেলকনি পাইছেহি। মিলি আৰু সঞ্জীৱ দুয়োৱে তেওঁলোকলৈ চাই হাত জোকাৰিলে। ফোনতে দুয়ো একেলগে ক'লে, হেপ্পী এনিভাৰ্চাৰী মা দেউতা। আজি সন্ধিয়া ভালকৈ সাজি পৰি ওলাই থাকিবা দেই। পৰিয়ালৰ গোটেইবোৰ স্কাইপত আহিব। লগে লগে মুকুলৰো উল্লাস ভৰা মাত, হেপ্পী এনিভাৰ্চাৰী ককা আইতা। দূৰৰ পৰাই সি বেলুনকেইটা জোকাৰি দেখুৱালে। পদ্মকান্ত আৰু টুলুৱে হাত জোকাৰিলে সিহঁতলৈ চাই। ফোনতে টুলুৱে ক'লে, ইমান ৰাতিপুৱাই সাজু হৈ গোটেইকেইটা ওলাইছাহি। ঘৰলৈকে আহা বুলিও যে ক'ব নোৱাৰো। কভিডৰ লকডাউনৰ বাবে বাংগালোৰৰ এই বয়োজ্যেষ্ঠ আৱাসীসকলৰ বাহিৰে অন্যৰ প্ৰৱেশ নিষেধ। নিজৰে জী জোৱাই আৰু নাতিটো এই বিশেষ দিনটোত ইমান ওচৰত থাকিও ইমান দূৰৈত বুলি টুলুৰ মনটো যেন সেমেকিব খুজিলে। এনেতে তেওঁ কান্ধত অনুভৱ কৰিলে পদ্মকান্তৰ হাতৰ স্পৰ্শ। কি কৰিবা, উপায়তো নাই। পৃথিৱীখনেইতো ৰৈ গৈছে। পৰিয়ালৰ সকলোবোৰ যে নিৰাপদে আছে, আমি যে ভালে আছো, সেয়াই বৰ ডাঙৰ কথা দিয়াচোন। টুলুৱে একো নকৈ মূৰ দুপিয়ালে মাথো। মিলিহঁতৰ গাড়ীখন তেওঁলোকৰ চকুৰ আঁৰ হৈছে ইতিমধ্যে। দুয়ো আহি বেলকনিতে চকীত বহিলেহি। টুলুৰ মুখৰ পৰা হতাশাৰ চাহ তেতিয়াও নাতৰা দেখি পদ্মকান্তই মনতে যেন ঠিক কৰিলে, অন্ততঃ আজিৰ দিনটোত তেওঁ টুলুক আমন জীৱনকৈ থাকিবলৈ দিব নোৱাৰে।
চাহ কাপত খোহা এটা মাৰি লৈ তেওঁ উৎসাহেৰে ক'লে, এতিয়া টেকন'লজিয়ে মূল ভৰসা, বুজিছা? এই নতুন অচিনাকি পৃথিৱীখনত জীৱনটো চলাই নিবলৈ আমি শিকিব লাগিব। খা খবৰ ল'বলৈ দিবলৈ নতুন উপায়বোৰো আপোন কৰিব পাৰিব লাগিব। ভিডিঅ' কল এটা কৰিয়ে সকলোকে মুহূৰ্ততে দেখা পাইছোঁ, কথা পাতিব পাৰিছোঁ, সেয়া জানো সাংঘাতিক কথা নহয়? টুলুৱে এইবাৰ অলপকৈ হাঁহি ক'লে, তুমি জানাই দেখোন, মই এতিয়াও পুৰণি ধৰণবোৰৰ মায়া এৰিব পৰা নাই। ভিডিঅ' কলৰ সলনি মুখামুখিকৈ কথা পতা, ফোন বা কীবৰ্ডত হাত ফুৰাই থকাতকৈ চিঠিৰ দুখাৰী কথাই দিয়া মাদকতাখিনিৰ কাৰণেহে হেঁপাহ কৰি থাকোঁ। পদ্মকান্ত কিছুপৰ নীৰৱে ৰ'ল। তেওঁৰ মনত পৰিল সৌ তাহানিতে টুলুৰ চিঠিয়ে আনি দিয়া হৃদয়ৰ কঁপনিবোৰ, আৱেগৰ উখল মাখল ঢৌবোৰ। সঁচাই, ইমান বছৰৰ পিছতো সেই সোঁৱৰণিয়ে তেওঁৰ দেহ মনত এতিয়াও শিহৰণ আনি দিব পাৰে, সাঁতোৰঙি পখিলা উৰাব পাৰে। তথাপিও তেওঁ টুলুক বুজনি দিয়াৰ সুৰতে ক'লে, জানো, কিন্তু এতিয়াতো উপায় নাই। আমাৰ হাতত থকা উপায়বোৰকে আপোন কৰি লোৱাৰ বাহিৰে কি কৰিব পাৰোঁ কোৱাচোন? এই সংকটৰ সময়ত অন্ততঃ আমি দুয়ো ইটো সিটোৰ ছাঁ হৈ ৰ'ব পাৰিছোঁ। টুলুৰ মুখত এইবাৰ মধুৰ হাঁহি এটা বিৰিঙিল। তেওঁ কৈ উঠিল, এতিয়াহেনে? আজি 40টা বছৰেতো আমি তেনেকৈয়ে আছোঁ। বৰুৱাই সেই মধুৰ হাঁহিটোলৈ চাই ৰ'ল। চাই চাই কিছু অন্যমনস্ক হৈ পৰিল তেওঁ। ইমান মনোৰম, ইমান শান্ত সমাহিত টুলুৰ সেই দৃষ্টি, সেই হাঁহি। যোৱা 4টা দশকত তেওঁলোকৰ জীৱন আকাশে যে কতবাৰ ৰূপ সলাইছে, কত ৰ'দ বৰষুণ ধুমুহাই খেলা কৰি গৈছে এই যুগ্ম জীৱনত। কিন্তু সেই সকলোবোৰৰ মাজত এক অনাবিল প্ৰশান্তিৰ ছায়া হৈ ৰৈছে টুলুৰ এই দৃষ্টি আৰু এই মোহনা মিচিকীয়া হাঁহি। সিদিনা সন্ধিয়াত ঠিক 7 বজাত দুয়ো লেপটপৰ সন্মুখত বহিল। খন্তেকতে স্ক্ৰীণত ভাহি আহিল মিলিৰ হাঁহি ভৰা মুখ। তোমালোক দুয়োকে বৰ ভাল দেখাইছে দেই। তাইৰ কথাত পদ্মকান্ত আৰু টুলু দুয়োৰে মুখ দুখন যেন ৰামধেনুৰ ৰঙেৰে ৰাঙলী হৈ উঠিব খুজিলে। টুলুৰ দেহত নীলা পাটৰ কাপোৰ এযোৰ, নীলাৰ মাজত সোণালী সৰু সৰু ফুল। তেওঁৰ কাষতে বহি পৰা পদ্মকান্তৰ সুঠ বগা পাটৰ পাঞ্জাবীটোৱে যেন ব্যাকুল হৈ বিচাৰিলে সেই ৰঙৰ উৎসৱ। শেষবাৰ মাজুলৰা প্ৰদীপৰ বিয়াতে দুয়ো এই সাজেৰে অতিথি আদৰিছিল। তাৰ পিছত যোৱা 2 বছৰে যেন তেনেদৰে সাজোন কাচোন কৰাৰ অৱকাশেই নোলাল। জীৱনৰ ৰংবোৰ দৈনন্দিন ব্যস্ততাৰ অজুহাতত এনেকৈয়ে অজানিতে হেৰাই যায় নেকি বাৰু? পদ্মকান্তই মনতে ভাবিলে। স্কাইপৰ একোণৰ পৰা ভাহি অহা প্ৰদীপ আৰু এমিৰ দ্বৈত কণ্ঠই দুয়োকে বাস্তৱলৈ উভতাই আনিলে। সুদূৰ কেলিফৰ্ণিয়াত তেতিয়া ৰাতিপুৱাইছেহে মাথো। এমিয়ে এমুকুৰা হাঁহিৰে আঙুলিয়াই দেখুৱালে সিহঁতৰ বহা কোঠাৰ বেৰাত আঁৰি থোৱা নীলা আৰু বগা বেলুনৰ থোপাটো। তাৰ কাষতে সোণালী আখৰকেইটা, হেপ্পী এনিভাৰ্চেৰী। কিছু সময়ৰ ভিতৰতে স্কাইপৰ স্ক্ৰীণখন আপোন মানুহবোৰৰ প্ৰতিচ্ছবিৰে ভৰি পৰিল। তেজপুৰৰ পৰা ডাঙৰ ল'ৰা দিলীপ, পত্নী মাধুৰী, দিলীপ আৰু মাধুৰীৰ ছোৱালী পৰী, গুৱাহাটীৰ পৰা পৰীৰ ককায়েক ধ্ৰুৱৰ পৰিয়াল। সকলোকে একেলগে দেখি পদ্মকান্ত যেন কিছু আৱেগিক হৈ পৰিল। অন্য সময়ত কাৰোবাৰ মিলিলে অন্য কাৰোবাৰ সময় বা আহৰি নোলায়। এতিয়া অন্ততঃ মিলিৰ উৎসাহতে স্কাইপত সকলো লগ হৈছেহি। প্ৰদীপৰ বিয়াতে হয়তো গোটেই পৰিয়ালটো শেষৰবাৰ এনেকৈ একেলগ হৈছিল। তেজপুৰৰ মূল ঘৰ উখল মাখল হৈ পৰিছিল। তাৰ পিছতে মানুহবোৰ যেন দিহিঙে দিপাঙে হেৰাই গৈছিল। প্ৰদীপ আৰু এমি গুচি গৈছিল সুদূৰ কেলিফৰ্ণিয়াৰ কৰ্মক্ষেত্ৰলৈ। পদ্মকান্ত আৰু টুলুৱে তেজপুৰৰ মূল ঘৰ ডাঙৰ ল'ৰা দিলীপ আৰু বোৱাৰী মাধুৰীক চমজাই গুচি আহিছিল বাংগালোৰৰ এই বয়োজ্যেষ্ঠ আৱাসলৈ। মা দেউতা, তোমালোক এই বয়সত ইমান দূৰত কিয় থাকাগৈ ন? অৱসৰৰ পিছত ইয়াতে সকলোৰে মাজত থাকি আৰাম কৰিব পাৰাচোন। তেওঁলোক বাংগালোৰলৈ যোৱাৰ সকলো যা যোগাৰ হৈ উঠাৰ পিছতো দিলীপে ক্ষীণ আশা এটা লৈয়ে দেউতাক পদ্মকান্তক কৈছিল। পিছে পদ্মকান্ত আৰু টুলুৱে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছিল। জীৱনৰ শেষ দিনটোলৈকে কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ স্বাধীন চিতীয়াকৈ থাকিব খোজে তেওঁলোকে। দুয়ো বাংগালোৰত বহু বছৰ চাকৰি কৰিলে। কেইবাবছৰ ধৰি সামাজিক প্ৰতিষ্ঠানৰ সৈতে মিলি দুয়ো উত্তৰ পূবৰ পৰা প্ৰব্ৰজন কৰা ডেকা গাভৰুক সংস্থাপনৰ বাবে কাম কৰি আহিছে। দেহ মনে টনালৈকে দুয়ো সেইখিনি কামকে কৰি যাব খোজে। বাংগালোৰত যি যোৱাই মিলি আৰু সঞ্জীৱৰো সংসাৰ। গতিকে সিহঁতৰ পৰা অলপ দূৰৈত এই সম্প্ৰীতি বয়োজ্যেষ্ঠ আৱাসত এপাৰ্টমেণ্ট এটা ঠিক কৰি পেলাইছিল দুয়ো।
এই বয়োজ্যেষ্ঠ আৱাস অন্য যিকোনো সাধাৰণ এপাৰ্টমেণ্টৰ দৰেই, কিন্তু প্ৰয়োজন হ'লেই পোৱাকৈ স্বাস্থ্য পৰীক্ষাৰ সুবিধা আৰু অন্য ইটো সিটো কামৰ বাবে লাগ বুলিলেই সহায় পোৱা যায়। লগতে ৰুচি অনুযায়ী বয়স্ক লোকৰ কেইবাটাও সক্ৰিয় ক্লাব। পদ্মকান্তৰ সৈতে একে সময়তে অৱসৰ লোৱা সহকৰ্মী ৰংগনাথনৰ এইবোৰ কথাই দুয়োকে পতিয়ন নিয়াইছিল। মিলিয়ে সদায়ে উৎসৱ পাৰ্বণত আগভাগ লয়। গহীন গম্ভীৰ স্বভাৱৰ দুয়োটা ককায়েকৰ সম্পূৰ্ণ বিপৰীত যেন তাই। য'তেই নাথাকক তাইৰ ফূৰ্তিবাজ স্বভাৱটোৰে পৰিৱেশটো গমগমাই ৰাখে মিলিয়ে। আজিও কুশল বাৰ্তা বিনিময়ৰ লগে লগে স্বাভাৱিকভাৱেই আৰম্ভ হোৱা লকডাউনৰ সেমেকা আলোচনাৰ মাজত তাই হস্তক্ষেপ কৰিলেহি। আজি মা দেউতাৰ এনিভাৰ্চাৰীৰ দিনা অন্ততঃ সেইবোৰ নাপাতো দিয়াচোন। ক'ভিড আৰম্ভ হোৱাৰ পৰা সেইবোৰকে দিনে ৰাতিয়ে পাতিছোঁ। আজিৰ দিনটোত বাদ দিয়া সেইবোৰ। দিলীপ আৰু প্ৰদীপেও সঁহাৰি দিলে। কিমান পাতিব, কিমান পঢ়িব ক'ভিডৰ কথা। পাতি পাতি জানো কিবা সমাধান উলিয়াব পাৰিব? সকলোৱে কৰিব পৰা এটাই আছে, নিজকে আৰু নিজৰ আপোনজনক বচাই ৰখা, যিমান পাৰি সাৱধান হৈ শৰীৰটোৰ যত্ন লোৱা। মিলিৰ আগতীয়া পৰিকল্পনা মতেই প্ৰত্যেকেই কেক এটুকুৰা মুখত ল'লে। মাক টুলুৱে কৰা গাজৰৰ কেকৰ ৰেচিপি লৈ সকলোৱে নিজৰ নিজৰ ঘৰতে কৰা কেক। তাকে দেখি টুলুৰ বুকুখন ভৰি পৰিল, মাতৃত্বৰ আবেগেৰে এবুকু মৰমেৰে। দিলীপে ক'লে, চোৱাচোন, আজিৰ পৰা 40 বছৰৰ আগতে তোমালোকে বিয়া পতাৰ সিদ্ধান্ত লোৱাৰ পৰাই ঠালে ঠেঙুলিৰে আজি আমি কিমানবোৰ হলোহি। পুলিয়ে পোখায় কৈয়ে ধ্ৰুৱই তাৰ কোলাত বহি কেমেৰালৈ তধা লাগি চাই থকা এবছৰীয়া আজোনাতীৰ ৰুণালৈ দেখুৱাই হাঁহিলে। তাৰ লগতে সুৰত সুৰ মিলাই মিলি আৰু সঞ্জীৱে মুকুলক কোলালৈ আনি কেমেৰাৰ সন্মুখত দেখুৱালে। সঁচাকৈ জীৱনৰ এনে একোটা সিদ্ধান্তই যেন বহুতৰ অজানিতেই চিৰযুগমীয়া বাট এটা মুকলি কৰি থৈ যায়। দুটা সত্তা এক হৈ জীৱনৰ বাটত একেলগে খোজ দিয়াৰ সিদ্ধান্ত কৰাৰ পৰাই কেনে এটা নতুন আৰম্ভণিৰ সূত্ৰপাত হ'ল। আজীৱন মৰম আৰু আপোনত্বৰ বান্ধোনেৰে সাৰ পানী জোকাই তেওঁলোকে প্ৰতিপালন কৰিলে এই কেইবাটাও প্ৰজন্মৰ জীৱন বৃক্ষ। পৰিয়ে ধেমেলীয়া সুৰেৰে ক'লে, ককা আইতা, কোৱাচোন অত বছৰৰ সুখী যুগ্ম জীৱনৰ ৰহস্যটোনো কি? আমিও জনাৰ দৰকাৰ। পৰিৰ বিয়া ঠিক হৈছে তাইৰ লগতে দিল্লীৰ ফাৰ্ম এখনত একেলগে চাকৰি কৰা সুধীৰৰ সৈতে। সেইবাবেই হয়তো ককা আইতাকৰ সৈতে এটা বিশাল প্ৰজন্মৰ ব্যৱধান দেউতি হ'লেও তাই জানিব খুজিলে, কি সেই যাদু স্পৰ্শ যি দুজন ভিন্ন ব্যক্তিৰ জীৱনৰ বাট এক কৰিব পাৰে, সকলো ধুমুহা বৰষুণ দেউতি আজীৱন বান্ধি ৰাখিব পাৰে নিবিড়তাৰ বান্ধোনেৰে। পদ্মকান্ত আৰু টুলু দুয়ো মিঠা হাঁহি এটাৰে ইজনে সিজনলৈ চালে। চাঁতকৈ যেন তেওঁলোকৰ দুয়োৰে মনৰ পৰ্দা এটি খৰগতিৰে চলি গ'ল কেমেৰাৰ ৰীল এটা। কি এক অপৰূপ যাত্ৰা এয়া! এই যাত্ৰাক জানো শব্দৰে বীজগণিতৰ এটা সমীকৰণত পৰিণত কৰিব পাৰি? ক'ব পাৰিনে যে বাওঁপক্ষৰ ৰাশিত দুটামান চলকৰ নিৰ্দিষ্ট পৰিমাণ কিছুমানে নিশ্চিত কৰি দিব সুপক্ষৰ ৰাশিত ৰৈ থকা সুখী সংসাৰৰ আশা এটা? অন্য দিনাৰ দৰেই টুলুৰ মুখখনতে তেওঁৰ অনুভৱৰ ঢৌবোৰ যেন পদ্মকান্তই নিমিষতে পঢ়ি পেলালে। কান্ধত পদ্মকান্তৰ হাতৰ কোমল স্পৰ্শতে টুলুৱে বুজি পালে, টুলুৰ দৰেই তেওঁ ভাবে এই যুগ্ম জীৱন এক যাত্ৰা, এয়া কোনো সম্পৰ্কৰ অন্তিম লক্ষ্য নহয়। জীৱনৰ কেঁকুৰিবোৰ ধুমুহা বৰষুণ সকলো পাৰ কৰি এই যাত্ৰা অবিৰত আৰু উপভোগ্য কৰিব পাৰে মাথো পাৰস্পৰিক সন্মান, বিশ্বাস আৰু বুজাবুজিয়ে। কিন্তু এয়া প্ৰত্যেকৰে নিজস্ব যাত্ৰাৰ নিজস্ব অভিজ্ঞতাৰ উপলব্ধি, অন্য কাৰো সৈতে তুলনা কৰিব নোৱাৰা সমান্তৰাল অদ্বিতীয় যাত্ৰাৰ উপলব্ধি। পৰিয়েও এদিন নিজেই সেই যাত্ৰাৰ বিভিন্ন পৰ্যায়ত এটুকুৰা দুটুকুৰাকৈ সেই সাঁথৰৰ সমিধান উলিয়াব, নিজেই উপলব্ধি কৰিব কিহে ধৰি ৰাখে দুটা সম্পূৰ্ণ স্বকীয় সত্তাক আপোনত্বৰ বান্ধোনেৰে। সেয়ে পদ্মকান্তই হাঁহি হাঁহি ক'লে, মোৰ ফালৰ পৰা 3টা উপদেশ দিব পাৰোঁ। প্ৰথম, সদায়ে সহধৰ্মিনীক ৰাতিপুৱাৰ চাহকাপ দিবা। নেভাৰ টেক এনিথিং ফৰ গ্ৰাণ্টেড। দ্বিতীয়, নিশা বিচনালৈ কেতিয়াও ইজনে সিজনৰ প্ৰতি খং, ক্ষোভ, অভিমান লৈ নাযাবা। যি মনত আছে সকলো পাতি মুকলি মনেৰেহে বিচনাত পৰিবা। আৰু 3 নম্বৰ উপদেশটো, ধ্ৰুৱই মাত লগালে, এইটো মূল আৰু তোমালোক সকলোৱে আগতে শুনিছাই কিজানি, ঘৰৰ গৃহিণী সদায়ে সকলো কথাতে শুদ্ধ।
লগে লগে সকলোৰে সন্মিলিত হাঁহিত স্কাইপ উঠলি উঠিল। হাঁহি ধেমালিৰ মাজত দিনটো পাৰ হ'ল। তাৰ এমাহ নহওঁতেই এনিশা মাধুৰীৰ ফোন। উচুপনিৰ মাজে মাজে ওলোৱা শব্দকেইটাৰ পৰা পদ্মকান্ত আৰু টুলুৱে গম পালে দিলীপৰ ক'ভিড পজিটিভ। গুৱাহাটীত ICUত ভৰ্তি হৈছে। সেই এটা সপ্তাহতে এটাকৈ অশুভ বাতৰিবোৰে যেন লানি লগালে। বাৰে বাৰে বাজি উঠা ফোনৰ শব্দত প্ৰত্যেকৰে হৃদয়বোৰ দুশ্চিন্তা আৰু আশংকাৰে কঁপি উঠিল। দুদিনতে দিলীপৰ অক্সিজেনৰ মাত্ৰা বিপদজনকভাৱে কমি যোৱাত কৃত্ৰিমভাৱে অক্সিজেন যোগান ধৰিব লগা হ'ল। সুস্থ সবল দিলীপক এসপ্তাহতে জুৰুলা কৰি পেলালে সেই ক্ষুদ্ৰাতি ক্ষুদ্ৰ ভাইৰাছৰ আক্ৰমণে। 10 দিনৰ অন্তত এৰাতি মাজনিশা মাধুৰীৰ হিয়া ভঙা কান্দোনে ফোনৰ ইপাৰে প্ৰত্যেকৰে হৃদয়বোৰ ছিন্ন বিচ্ছিন্ন কৰি গ'ল। তেওঁলোকৰ বৰপুত্ৰ দিলীপ হেৰাই গ'ল চিৰদিনলৈ। পদ্মকান্ত আৰু টুলুৰ হৃদয়ৰ একাংশ যেন গোটমাৰি শিল হৈ গ'ল সেই মুহূৰ্ততে। অসমৰ কঠোৰ কাৰফিউৰ মাজত দিলীপৰ শ্ৰাদ্ধ পতাৰো সুৰুঙা নাথাকিল। পৰি আৰু ধ্ৰুৱ কোনোমতেহে ঘৰ ওলালগৈ মাকৰ কাষত থিয় দিবলৈ, দেউতাকক শেষবাৰৰ বাবে বিদায় জনাবলৈ। ভাগ্যক্ৰমে মাধুৰীৰ নিগেটিভ আহিল। পদ্মকান্ত আৰু টুলু শোকত ম্ৰিয়মান হৈ বাংগালুৰুতে ৰ'ল। বয়সৰ বাবে দুয়োৰে দেহৰ প্ৰতিৰোধ ব্যৱস্থা দুৰ্বল হোৱাত কাৰো সংস্পৰ্শলৈ আহি বিপদাশংকা বঢ়াব নোৱাৰিলে। এমাহ পাৰ হৈ গ'ল, কিন্তু সময় যেন স্থিৰ হৈ গ'ল বাংগালুৰুৰ বয়োজ্যেষ্ঠ আৱাসত আবদ্ধ পদ্মকান্ত আৰু টুলুৰ বাবে। দুয়ো মাথো সকলোৰে পৰা বিচ্ছিন্ন হৈ নীৰৱে অপেক্ষা কৰিলে দিলীপবিহীন পৃথিৱীখন বাস্তৱ বুলি হৃদয়ে মানি লোৱালৈ, এই মৰ্মান্তিক আঘাত সহনীয় হোৱালৈ। এদিন মিলিয়ে জোৰ কৰি মাক দেউতাকক আগৰ দৰে বেলকনিলৈ মাতিলে। বহু দিনৰ মূৰত পুৱাৰ ৰদজাকৰ মুখামুখি হ'ল যেন টুলু আৰু পদ্মকান্ত। গেটৰ মুখৰ পৰাই তেওঁলোকলৈ হাত জোকাৰি মিলিয়ে কান্দি পেলালে। পদ্মকান্ত আৰু টুলুৱে কোনোমতে সামৰি ৰাখিলে পাৰ ভঙা চকুলোৰ বান। মিলি আৰু সঞ্জীৱ উভতি যোৱাৰ পিছতো বহুপৰ পদ্মকান্ত আৰু টুলু বেলকনিতে থিয় দি ৰ'ল। এটা সময়ত পদ্মকান্ত ভিতৰ সোমাল, কিন্তু টুলু আহি বহি পৰিল ঘূৰণীয়া টেবুলখনৰ কাষত তেওঁৰ চকীখনত। যত্নৰ অভাৱত লেৰেলি মৰহি যোৱা বাগানখনলৈ তেওঁ অপলক নেত্ৰে চাই ৰ'ল। তোমাৰ চাহ। পদ্মকান্তৰ মাতে তেওঁৰ তন্ময়তা ভাঙিলে। তেওঁৰ হাতৰ পৰা চাহকাপ লৈ টুলু যেন মুখ হৈ পৰিল। দিলীপ হেৰাই যোৱাৰ পিছত এই প্ৰথমবাৰ তেওঁক যেন এটা স্বস্তিয়ে লগ দিলে। গতানুগতিক জীৱনৰ ৰেঙনিয়ে আনি দিয়া স্বস্তি। বহু দিনৰ মূৰত দুয়ো পৰস্পৰৰ চকুলৈ চালে। পদ্মকান্ত আহি টুলুৰ কাষৰ চকীখনত বহি পৰিলহি, আৰু আগৰ দৰেই একো নোকোৱাকৈয়ে বহু কথা হৈ গ'ল দুয়োৰে মাজত। সেই দিনাৰে পৰা পুৱাতে দুয়ো প্ৰায় জোৰ কৰিয়ে ওলাই আহি বেলকনিত আগৰ দৰে বহিবলৈ ল'লে। একো কথা নাপাতিলেও, শোকত ডুবি থাকিলেও দুয়োৰে কাষত বহি ৰয়। কেতিয়াবা ইজনে সিজনৰ হাতত খামুচি ৰয় জোৰেৰে। পদ্মকান্তই আগতকৈ বহু নিষ্ঠাৰে আৰু আন্তৰিকতাৰে চাহ দুকাপ কৰিবলৈ ল'লে। যেন বছৰ বছৰ ধৰি চলি অহা তেওঁলোকৰ দৈনন্দিন ৰুটিনখনকে দুয়ো ডুবিব ধৰা মানুহে খেৰকুটাক সাৱটি ধৰাৰ দৰে ধৰি ওলমি ৰ'ল। যেন এটা স্থিৰতা, এক নিশ্চিতি এই অস্থিৰ অপ্ৰত্যাশিত সমুদ্ৰত য'ত তেওঁলোকে নিৰ্ভৰ কৰিব পাৰে। এনেকৈয়ে এদিন চাহকাপ শেষ কৰিয়ে উঠি গৈ টুলুৱে অযত্ন পালিত টাববোৰত হাত দিলেগৈ। বয়স গৰকা পাতবোৰ আঁতৰাই তেওঁ অৱহেলাত সুৰুঙা পাই গজি উঠা বনবোৰো উঘালি পেলালে। তুলসীজোপাক উশাহ ল'বলৈ বাট উলিয়াই দিলে। গছজোপা দেখি তেওঁৰো যেন উশাহটো অলপ মুকলি হৈ গ'ল। প্ৰতি দেওবাৰে মিলিও নিয়মীয়াকৈ আহিবলৈ ল'লে। গাড়ীখন গেটৰ বাহিৰৰ সেই একেখন ঠাইতে ৰখাই লৈ তাইৰ মাক দেউতাকক মাত লগায়, মুকুল কিমান খৰকৈ ডাঙৰ হৈছে দেখুৱায়। কেতিয়াবা তেনেকৈয়ে কথা পাতি পাতি ফোনত 2 ঘণ্টাৰ ওপৰ পাৰ হৈ যায়। তেওঁলোকে গম নাপায়। বাংগালুৰুত লকডাউন সাময়িকভাৱে লাঘৱ কৰাৰ সময়তে এদিন তেওঁলোকলৈ সম্প্ৰাপ্তি ভিলাৰ ৰিচেপশ্যন ডেস্কৰ পৰা ফোন আহিল। কভিডৰ সঞ্চাৰণ ৰোধাৰ সকলো বৰ্মৰে পৰিবেষ্টিত হৈ পদ্মকান্ত লিফ্টেৰে ৰিচেপশ্যন ডেস্ক পালেগৈ, আৰু উভতি অহাৰ পৰত লগতে লৈ আহিল এখন চাইকেল। টুলুৱে তেওঁক দেখি আশ্চৰ্যচকিত হৈ ক'লে, চাইকেল? আপুনি এই বয়সত চাইকেল চলাব? পেডেল মাৰি মাৰি ক'ত চলাবগৈ এই সময়ত? নাই, এইখন ইলেক্ট্ৰিকহে, চাৰ্জ কৰিলেই হ'ল। পেডেল মৰাটো অপশ্যনেল, বুজিছা? সেই অনলাইন অফাৰ দেখি অৰ্ডাৰেই কৰি দিলোঁ। উৎসাহত পদ্মকান্তৰ দুচকু তিৰবিৰাই উঠিল। তেওঁক দেখি টুলুৰো হাঁহিটো বহল হৈ পৰিল। বহু দিনৰ মূৰত। পিছদিনাৰ পৰা ৰাতিপুৱা চাহকাপ শেষ কৰি টুলুৱে ফুলনিত লাগে মানে পদ্মকান্তই মাস্ক, গ্লভছ সকলো পিন্ধি লৈ চাইকেলত উঠেগৈ। মূল মহানগৰৰ পৰা কিছু আঁতৰত বাবে সেইখিনিত পুৱাতে গাড়ী মটৰৰ বিশেষ ভিৰ নাই। এপাৰ্টমেণ্টৰ কাষেৰে যোৱা ওখ হেলনীয়া বাটেৰে ইঞ্জিন আৰম্ভ নকৰাকৈয়ে পদ্মকান্তই চাইকেলখন এৰি দিয়ে। চাইকেলৰ খৰ হৈ অহা গতিয়ে গালে মুখে স্পৰ্শ কৰা সতেজ বতাহচাতিয়ে তেওঁৰ দেহ মন শিহৰিত কৰি আনে। শৰীৰত ৰৈ যোৱা শেষ নিশাৰ টোপনিহীনতা, মনৰ আশংকা, হাহাকাৰ সকলো যেন উটুৱাই লৈ যায়।
গতানুগতিক জীৱনতে নতুন ৰং সানি পদ্মকান্ত আৰু টুলুৱে যেন পুনৰ বাস্তৱক আঁকোৱালি লোৱাৰ চেষ্টাত মগ্ন হ'ল। এনেকৈয়ে দিলীপ হেৰাই যোৱাৰ 3 মাহ পাৰ হৈ গ'ল। এনেতে এদিন গধুৰ কণ্ঠ এটাৰে ফোনত মাধুৰীয়ে ক'লে, অসমত লকডাউন কিছু খুলিছে, গতিকে সৰুকৈ হ'লেও পৰিয়ালৰ মানুহখিনিৰেই তেখেতৰ শ্ৰাদ্ধখন কৰিব খুজিছোঁ। আপোনালোক আহিব পাৰিবনে মা দেউতা? নাযাবনে তেওঁলোক বৰপুত্ৰক সমজুৱাকৈ বিদায় জনাবলৈ? সেই আকস্মিক দুৰ্যোগে মানসিকভাৱে পিষ্ট কৰি পেলোৱা বোৱাৰী মাধুৰীৰ কাষত এপলক থিয় দিবলৈ? সকলো সাৱধানতা লৈ হ'লেও বিমানত উঠিবলৈকে পদ্মকান্ত আৰু টুলু এইবাৰ সঁচাকৈয়ে সাজু হ'ল। পিছে বাস্তৱৰ কৰাঘাত যেন এতিয়াও বাকী আছিল তেওঁলোকৰ বাবে। কুটিল সময়ে মুহূৰ্ততে পুনৰ ৰং সলালে। তেজপুৰলৈ যোৱাৰ মাথো এসপ্তাহৰ আগত খবৰ আহিল তেওঁলোকৰ এই সম্প্ৰাপ্তি ভিলাত কেনেবাকৈ কভিডৰ প্ৰাদুৰ্ভাৱ আৰম্ভ হৈছে। এই বয়োজ্যেষ্ঠ আৱাসত থকা লোকসকলৰ বাবে আশংকা অনুভৱ কৰি সম্পূৰ্ণ কোৱাৰেণ্টাইন কৰাৰ সিদ্ধান্ত কৰা হৈছে। লগে লগে আৰম্ভ হ'ল এক যুদ্ধকালীন প্ৰস্তুতি আৰু সতৰ্কতা। প্ৰতিটো এপাৰ্টমেণ্টলৈ আহি নাৰ্ছে আৱাসীসকলৰ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰিবলৈ ল'লে আৰু অসমলৈ যোৱাৰ বাবে ঠিক কৰা তাৰিখৰ আগদিনা এনে এটা নিয়মিত পৰীক্ষাৰ পিছতে খবৰ আহিল টুলু কভিড পজিটিভ। পদ্মকান্তৰ বুকুখন চিৰিংকৈ গ'ল। অবিশ্বাস্য যেন ভাৱ হ'ল এই দুৰ্যোগৰ উপৰি দুৰ্যোগ। ইমান অসহায় যেন তেওঁ কেতিয়াও অনুভৱ কৰা নাছিল। মাথো 3 মাহৰ আগতে এই যুঁজত হাৰ মানি চিৰদিনলৈ হেৰাই যোৱা দিলীপৰ পিছত 70 বছৰীয়া টুলুৰ দৈহিক মানসিক অৱস্থাই যেন আশাৰ শেষ সম্বলটোও কাঢ়ি নিব খুজিলে। মাকৰ আগত ধৈৰ্য ধৰিলেও মিলিয়েও দেউতাকৰ লগত কথা পাতোতে ফোনত কান্দোনত ভাঙি পৰিল। ট্ৰাম্পৰ নেতৃত্ববিহীনতাত কভিডে মাৰাত্মক ৰূপ লোৱা সুদূৰ কেলিফৰ্ণিয়াত আবদ্ধ হৈ ছটফটাবদ ধৰিলে মাজুৰ ল'ৰা প্ৰদীপ আৰু বোৱাৰী এমিয়ে। পদ্মকান্তৰ স্বাস্থ্যৰ প্ৰতি আহি পৰা ভাবুকিলৈ লক্ষ্য ৰাখিয়ে সম্প্ৰাপ্তি ভিলাৰ পৰা সকলো ব্যৱস্থা লোৱা হ'ল টুলুক পৃথককৈ ৰাখি হস্পিটেলত চিকিৎসা কৰোৱাৰ। এইবাৰ যেন সেই সাহসৰ উৎসটোও নোহোৱা হৈ গ'ল দুয়োৰে জীৱনৰ পৰা। কিন্তু তথাপিও পদ্মকান্তই হস্পিটেললৈ ওলোৱা টুলুক দূৰৰ পৰাই বাৰে বাৰে আশ্বাস দিলে। আগৰ দৰে আকৌ এবাৰ টেকনলজিৰ উপকাৰিতাৰ বিষয়ে চমু বক্তৃতা এটা দি প্ৰায় জোৰ কৰিয়ে দি পঠালে তেওঁৰ আইপেডটো। জ্বৰ আৰু কাহে বিধ্বস্ত কৰা শৰীৰত বন্দী মনটো যেন অধিক বিধ্বস্ত হৈ পৰিল টুলুৰ। প্ৰথম নিশা হস্পিটেলত বিচনাত নিশ্চল হৈ পৰি থাকি তেওঁ মনলৈ আহিল, তেন্তে এয়াই নেকি সেই মুহূৰ্ত য'ত শেষ হৈ যায় জীৱনৰ আশা নিৰাশা আৰু পোৱা নোপোৱাৰ হিচাপ, য'ত কুটিল সময়ে সোঁৱৰাই দিয়ে কিমান থুনুকা কিমান ক্ষণস্থায়ী জীৱনৰ এই বালিঘৰ। সুখ আৰু আশংকাৰ সেই চাকনৈয়াত নিজকে এৰি দিব খোজোতেই হঠাৎ এটা চিনাকি সুৰত তেওঁ উচপ খাই উঠিল। পদ্মকান্তৰ মেছেজ, আইপেডটো খুলি চোৱাচোন। বিচনাৰ পৰা টুলু উঠি আহিল। দুৰ্বল খোজেৰে কোঠাৰ কাষত থোৱা চুটকেছটো খুলি আইপেডটো উলিয়াই আনিলে। পুনৰ বিচনালৈ উভতি আহি আইপেডটো খোলাৰ লগে লগে সৰি পৰিল এটা খাম। সময়ে আচুৰ পেলোৱা অতি প্ৰাচীন কিন্তু তেনেই চিনাকি এটা খাম। টুলুৰ মনত যেন পলকতে বিজুলীৰ সঞ্চাৰ হ'ল। তেওঁ জানে কি আছে সেই খামৰ ভিতৰত। এখন ছবিৰ দৰেই তেওঁৰ স্পষ্টকৈ মনত আছে কোনোবা এক যুগতে সেই খাম প্ৰথমবাৰ তেওঁৰ হাতত পৰাৰ মধুৰতম সময়খিনিৰ আৱেগ আৰু উত্তেজনা। তথাপিও তেওঁ খুলিলে। ভিতৰত সৌ তাহানিতে পদ্মকান্তই টুলুলৈ দিয়া এখন চিঠি। কলমে শাৰীয়ে শাৰীয়ে অঁকা ভালপোৱাৰ আকুলতাৰ মাজত শিৰোদাৰ কবিতা। উজাগৰ ৰাতি সপোন দেখিছো মই, ফুল আলোক হোৱা তোমাৰ মুখৰ শইচ সোণালী হাঁহি। অযুত তৰাৰ ঘুমটি ভাঙি যেন সূৰ্য আহিছে নামি। হৃদয় বিগলিত হৈ নৈ এখনি যেন বৈ গ'ল টুলুৰ মাজেদি। পদ্মকান্তই বোৱাই অনা সেই চিৰন্তন প্ৰেমৰ নৈ। সময়ে ঠেলি হেঁচি বহুবাৰ দুয়োকে অকুৱা পকুৱা বাটেৰে অজান কেঁকুৰিলৈ লৈ গৈছে। জীৱন আকাশে বাৰে বাৰে কটনা ৰূপ সলাইছে। তাৰ লগে লগে এই নৈয়েও ৰূপ আৰু গতি সলাইছে। কেতিয়াবা চঞ্চলা জুৰি হৈ ঢৌৰ নাচোন তুলিছে, কেতিয়াবা বলীয়া বান হৈ পাৰ ভাঙিছে, কেতিয়াবা পকনীয়া উঠিছে, কেতিয়াবা হৈ পৰিছে এখনি শান্ত সমাহিত বিস্তীৰ্ণ নদী। কিন্তু সকলোবোৰৰ মাজতো সেই নৈ থমকি ৰোৱা নাই, অবিৰাম বয়ে আছে নিৰৱধি। সেই উপলব্ধিয়ে যেন এটা প্ৰচণ্ড জেদ হৈ টুলুৰ হৃদয় আৰু শৰীৰ আৱৰি পেলালে। সেই সুখাটোলৈকে তেওঁ যুঁজ দিব খোজে সেই নিৰৱধি নৈৰ বাবে। যুঁজি থকালৈকে তেওঁ যে হাৰ মনাৰ প্ৰশ্ন নুঠায়। ৰৈ দিয়াৰ পিছতহে হয় যুঁজৰ শেষ বিচাৰ হয় সফলতা আৰু বিফলতাৰ। পিছদিনাৰ পৰা কোঠাৰ ভিতৰতে তেওঁ খোজকাঢ়িবলৈ আৰম্ভ কৰিলে। মিলি আৰু নাতি নাতিনীৰ সৈতে স্কাইপত দিনে এবাৰকৈ হ'লেও কথা পাতিবলৈ ল'লে। তেওঁ আধুনিক প্ৰযুক্তিক আপোন কৰি লোৱাৰ চেষ্টা দেখি সন্তোষৰ হাঁহি বিৰিঙিল পদ্মকান্তৰ মুখতো। এপাৰ্টমেণ্ট আৰু হস্পিটেলত পৃথকে পৃথকে পদ্মকান্ত আৰু টুলুৱে আৰম্ভ কৰিলে জীয়াই থকাৰ সেই আদিম সংগ্ৰাম। টুলু নথকা স্বত্তেও পদ্মকান্তই প্ৰতিদিনেই চাহ দুকাপেই কৰিলে। টুলুৰ চাহকাপ তাতে চেঁচা হৈ পৰি ৰ'ল প্ৰতিদিনে। পদ্মকান্ত আহি বেলকনিত বহে, কিন্তু আগৰ দৰে বাতৰি কাকত নপঢ়া হ'ল। পুৱাই কভিডে কেনেকৈ কিমান দেশ আক্ৰান্ত কৰিছে, কিমান মানুহৰ জীৱন তছনছ হৈ গৈছে, সেয়া জনাৰ যেন তেওঁ প্ৰয়োজনবোধ নকৰা হ'ল। তাৰ সলনি তেওঁ চাইকেলখনকে সাৰথি কৰি ল'লে।
চাহকাপ খাই পুনৰ ওলাই যাবলৈ ল'লে ৰাতিপুৱা। দুদিনমানতে চিনাকি হৈ আহিল সেই পাহাৰীয়া পথটো, পথৰ কাষৰ কৃষ্ণচূড়া কেইজোপা আৰু মেটেকাৰে ভৰা বিশাল পুখুৰীটো। নিজৰ অজানিতেই তেওঁ যেন উভতি গ'ল কলেজীয়া দিনবোৰলৈ। উভতি আহি তুলুবিহীন ঘৰটোৰ দুৱাৰমুখ পোৱাৰ লগে লগে তেওঁ নিজৰ মনৰ ভিতৰতে আওৰোৱা হ'ল। আজিৰ দিনটো, মাথো আজিৰ দিনটোৰ কথাই ভাবিম, আজিৰ দিনটোৱেই ভালদৰে কটোৱাৰ চেষ্টা কৰিম। সকলোকে কিছু চিন্তামুক্ত কৰি তুলুৰ স্বাস্থ্যৰ দিলীপৰ দৰে তীব্ৰতাৰে অৱনতি নঘটিল। মাথো জ্বৰ, কাহ আৰু দুৰ্বলতাৰে তেওঁ যুঁজি থাকিল হস্পিটেলৰ অকলশৰীয়া কোঠাত। তেওঁৰ বাবে নতুনকৈ আপোন হৈ পৰা স্কাইপত সকলোৰে লগতে সঘনাই কল আহিবলৈ ল'লে কেলিফৰ্ণিয়াৰ পৰা প্ৰদীপৰো। কেতিয়াবা সি অকলে স্কাইপৰ সন্মুখত বহে, কেতিয়াবা তাৰ সৈতে এমিও বহে। প্ৰদীপ কামত ব্যস্ত হৈ থাকিলেও এমিয়ে অকলেই বহুপৰ কথা পাতে তুলুৰ সৈতে। ছোৱালীজনীৰ মুখলৈ চাই চাই তুলুৱে অন্যমনস্ক হৈ ভাবিবলৈ লয়, কিয় যে সন্দেহৰ ডাৱৰে আৱৰি ধৰিছিল তেওঁক আজি 2 বছৰৰ আগতে প্ৰদীপে এমিৰ সৈতে বিয়াৰ কথা উলিয়াওঁতে। কিমান অজান অশংকাই আগুৰি ধৰিছিল তেওঁলোকক। সেই নজনা নিচিনা পশ্চিমীয়া পৃথিৱীখন, তাৰ অচিন মানুহৰে সম্পৰ্কই তেওঁলোকক ভীষণ দুশ্চিন্তাত ভুগাইছিল। গতিকে সময় লৈছিল তেওঁলোকে এমিক আদৰি ল'বলৈ। এতিয়া ভাইৰাছৰ তাণ্ডৱে স্তব্ধ কৰি দিয়া এই অচিন পৃথিৱীখনত এমিৰ সৈতে তেওঁলোকৰ দূৰত্বখিনিও যেন কমি আহিল। তাই কৈ যোৱা মাক দেউতাকৰ অসুস্থতা, হস্পিটেলত কাম কৰা বায়েকক লৈ হোৱা দুশ্চিন্তা, ভয়, সকলোবোৰ ইমান চিনাকি, ইমান আত্মীয়। হয়তো কভিডে আনি দিয়া এই দুৰ্যোগেই এডাল হাকু ঘঁহিলে তেওঁলোকৰ মাজত। প্ৰথমবাৰৰ বাবে তুলুৱে দেখিলে সেই শ্বেতাংগদেহী নাৰীৰ মাজতো অহৰহ বৈছে একেই চিৰন্তন আৱেগৰ ঢল। জীয়াই থকাৰ হেঁপাহে আনি দিয়া সুখ, যন্ত্ৰণা আৰু আশংকাৰ আদিমতম আৱেগ। সেই অকলশৰীয়া দুসপ্তাহ পদ্মকান্ত আৰু তুলুৰ বাবে দুটা যুগ যেন হৈ পৰিল। ইমান যে অভ্যস্ত হৈ পৰিছিল ইজনে সিজনৰ উপস্থিতিত, সেই উপস্থিতিয়ে অহৰহ বিলাই থকা প্ৰশান্তিৰ ছায়াত। কিন্তু সেই দুসপ্তাহৰ ভিতৰতে তেওঁৰ কাহ যথেষ্ট কমিল। ডাক্তৰে মাথো আৰাম কৰিবলৈ ক'লে আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা কৰি থাকিল। এদিন পুৱাই উৎকণ্ঠাত তুলুৰ মন থৌকি পাথৌ হৈ পৰিল। যোৱা 3 দিন ধৰি একো উপশম নাই তেওঁৰ। জ্বৰ আঁতৰাই এসপ্তাহ হ'ল। ওপৰা ওপৰিকৈ মিলি, প্ৰদীপ আৰু অঙহী বঙহীৰ বহুতো কল আহিল। পদ্মকান্তৰ বাহিৰে তেওঁৰ পিছে কাৰোৰে সৈতে এই মুহূৰ্তত কথা পতাৰ ইচ্ছা নহল। এই ধুমুহাত যেন তেওঁৰ একমাত্ৰ লংগৰ পদ্মকান্ত। সেই এজন মানুহ যি একো নোকোৱাকৈ বুজি পায় কি চলি আছে তেওঁৰ মনৰ ভিতৰত, যি পলকতে অনুভৱ কৰিব পাৰে তেওঁৰ হৃদয়ৰ কঁপনি, যাৰ সংস্পৰ্শই নিমিষতে উটুৱাই লৈ যাব পাৰে সকলো হাহাকাৰ। সেইদিনা তেওঁ দ্বিতীয় কোভিড পৰীক্ষাৰ ৰিজাল্ট অহাৰ কথা। এসপ্তাহৰ আগতে প্ৰথমটো পৰীক্ষাত নিগেটিভ অহাৰ খবৰ পাই গোটেই পৰিয়ালটোৱে সকাহৰ নিশ্বাস পেলাইছিল। কিন্তু ডাক্তৰে কৈছিল, অলপ ধৈৰ্য ধৰক, দ্বিতীয়টো পৰীক্ষাত নিগেটিভ হ'লেহে আপোনাক কোৱাৰেণ্টিনৰ পৰা ওলাই ঘৰলৈ যোৱাৰ অনুমতি দিব। মিলি আৰু পদ্মকান্তৰ আবদাৰ এৰাব নোৱাৰি দুয়োকে স্কাইপৰ পৰ্দাত ৰ'বলৈ দি তুলু মুখামুখি হ'ল নাৰ্ছগৰাকীৰ। কংগ্ৰেচুলেশ্যনছ, আপোনাৰ টেষ্ট নেগেটিভ। নাৰ্ছগৰাকীৰ কথা শেষ হ'বলৈকে নাপালে সিফালে মিলিয়ে আনন্দত চিৎকাৰহে কৰি উঠিল যেন। বহু দিনৰ মূৰত, বহু মাহৰ মূৰত তিনিও মুকলিকৈ হাঁহিলে। হাঁহি হাঁহি কান্দি পেলালে। কি যে এটা সকাহ বোধেৰে অপাৰ কৃতজ্ঞতাৰে উঠলি উঠিল তুলুৰ মন। যেন মৃত্যুৱে মাতি মাতি দুৱাৰ দলিলৈ আনি তেওঁৰ শিকলি খুলি দিলে। যেন নতুনকৈ এবাৰ তেওঁ উপলব্ধি কৰিলে তেওঁৰ এতিয়াও জীৱন উপভোগ কৰি হেঁপাহ পলোৱা নাই। এতিয়াও যে তেওঁ বুকুত কঢ়িয়াই লৈ ফুৰিছে বহুত আশা, বহুত সপোন, বহুত ভালপোৱা। জীৱনৰ প্ৰতি, নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি। যেন এই সকলোবোৰৰ সন্মিলিত শক্তিয়ে টানি ধৰিলে তেওঁক, এই বান্ধোন হেৰাই যাবলৈ নিদিয়াকৈ। সেইদিনাই প্ৰায় যন্ত্ৰবৎ ক্ষিপ্ৰতাৰে সৰু চুটকেছটো সামৰি তেওঁ হস্পিটেলত গাড়ীত উঠিলেহি। এক অপূৰ্ব পুলকত মন্ত্ৰমুগ্ধৰ দৰে আহি থিয় দিলেহি সম্প্ৰাপ্তি ভিলাৰ এপাৰ্টমেণ্টৰ সন্মুখত, হেঁপাহৰ ঘৰখনৰ দুৱাৰমুখত। দুৱাৰ খুলিয়েই পদ্মকান্তৰ দুচকু পুনৰ এবাৰ সেমেকি উঠিল। অন্য দিনাৰ দৰেই শব্দৰ প্ৰয়োজন নহল তেওঁলোকৰ। উশাহো নহলোৱাকৈ তুলু পোনেইকৈ কুচিমুচি হৈ সোমাই পৰিল পদ্মকান্তৰ বুকুত, যি তেওঁৰ বাবে চিৰদিন প্ৰশান্তি আৰু ভালপোৱাৰ ঠিকনা, জীৱন যাত্ৰাত বিশ্বস্ত লগৰীয়া, যাৰ বাবে তেওঁ চিৰন্তন হৈ ৰ'ব খোজে, কেতিয়াও থমকি নোৰোৱা এখন নিৰৱধি বুৱতী নয়।